नमस्कार শিক্ষাগুৰুসকল আপোনালোকক আমি এইখন ভিডিঅ'ৰ জৰিয়তে আমি দেখাম আপোনালোকে কেনেকৈ স্টেপ বাই স্টেপ আপোনালোকে শিক্ষা সেতু পৰ্টেলত নিউ ষ্টুডেণ্ট নাম এন্ট্ৰি কৰিব পাৰে। তো আপোনালোকে কি কৰিব, আপোনালোকৰ নিজৰ যি গুগল ক্ৰম ব্ৰাউজাৰ আছে আপোনালোকে যিকোনো ব্ৰাউজাৰতে আপোনাৰ ব্ৰাউজাৰটো খুলি ল'ব আৰু ইয়াতে শিক্ষা সেতু বুলি মাৰিব। তো আপোনালোকৰ যেতিয়া শিক্ষা সেতু মাৰিব, শিক্ষা সেতু অসম বুলি আহিছে তাতে এইটোত ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব। ইয়াতে চাওক প্ৰথমত অপশ্যনটোতে আছে শিক্ষা সেতু অসম, যি শিক্ষা সেতু অসম.gov.in আছে, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব। আপোনালোকে ইয়াতে চাওক, আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব। তাতে আপোনালোকৰ ওপৰতে এনেকৈ অকণমান স্ক্ৰল কৰিব আৰু ইয়াতে চাওক এণ্টাৰ ইউজাৰ আইডি, ইউজাৰ নেম আৰু পাছৱাৰ্ড আৰু ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আৰু কেপচাটো চিলেক্ট কৰিব। আপোনালোকে এইখিনিতে আমি কৈ দিব, আপোনালোকে কিন্তু কোনো ষ্টুডেণ্টৰ মাজৰ পৰা আপোনালোকে নিউ ষ্টুডেণ্ট আইডি ক্ৰিয়েট নকৰিব। আপোনালোকে ক শ্ৰেণী প্ৰাথমিক ক্ষেত্ৰত ক শ্ৰেণী বা 1 শ্ৰেণী, যদি কোনোবা স্কুলতে ক শ্ৰেণী আছে, ক শ্ৰেণীৰ পৰা ষ্টাৰ্ট হয়, তেনেহ'লে ক শ্ৰেণীতে নিউ ষ্টুডেণ্টৰ নাম এণ্ট্ৰি কৰিব বা ক্ৰিয়েট কৰিব, মানে আইডি ক্ৰিয়েট কৰিব। আৰু যদি কোনোবা স্কুলতে LP ছেকশ্যনত যদি ক শ্ৰেণী নাই বা অংগনবাদী চেণ্টাৰৰ পৰা আহি আছে, যি শিক্ষা সেতু পৰ্টেলত এণ্ট্ৰি নাছিলে, ষ্টুডেণ্ট আইডি নাই, তেখেতসকলৰ নামহে আপোনালোকে নিউ এণ্ট্ৰি কৰিব পাৰিব, ষ্টুডেণ্ট আইডি ক্ৰিয়েট কৰিব পাৰিব। অন্যথা আপোনালোকে ষ্টুডেণ্ট আইডি ক্ৰিয়েট নকৰিব। আপোনালোকে CRCC আপোনালোকৰ নিৰ্দিষ্ট আপোনালোকৰ নিজৰ ক্লাষ্টাৰৰ CRCCৰ লগত যোগাযোগ কৰিব। তেখেতসকলে আপোনালোকৰ যদি কোনোবা ষ্টুডেণ্ট আপোনালোকৰ স্কুলত বেলেগ স্কুলৰ পৰা আহিছে, যেনেকৈ ধৰক ক্লাছ 5, এতিয়া ক্লাছ 5ৰটো প্ৰমোট আপোনালোকে কৰি দিছে আৰু কৰি দিয়াৰ লগে লগে ই আমাৰ ড্ৰপ বক্স যেতিয়া পেলাইছে, প্ৰমোট কৰি ড্ৰপ বক্সত পেলাইছে, তেতিয়া ই আমাৰ ক্লাষ্টাৰতে এই ষ্টুডেণ্টটো আছে। এই ষ্টুডেণ্টটো আপোনালোকে যি ধৰক ME ছেকশ্যনত গৈ আছে, এই ক্লাছ 6ত গৈ আছে, কিন্তু আপোনালোকে 6ত যি ME ছেকশ্যনত আপোনালোকে ষ্টুডেণ্ট আইডি নিউ ক্ৰিয়েট নকৰিব। আপোনালোকে CRCCৰ লগত যোগাযোগ কৰিব। যি ক্লাষ্টাৰ ভিতৰত বেলেগ LP ছেকশ্যনে যে আপোনালোকৰ ষ্টুডেণ্ট প্ৰমোট কৰি দিছে এনাদাৰ স্কুললৈ, তেনেহ'লে সেই ষ্টুডেণ্ট ড্ৰপ বক্সত আছে, CRCC নিৰ্দিষ্ট ক্লাষ্টাৰৰ CRCCয়ে এইটো ক্লাষ্টাৰ ৱাইজ আপোনালোকৰ স্কুললৈ ডাইৰেক্টলি তাৰ পৰা ড্ৰপ বক্সৰ পৰা প্ৰমোট কৰি দিব। সেয়েহে আপোনালোকে ষ্টুডেণ্ট আইডি নিউলি ক্ৰিয়েট নকৰিব। আপোনালোকে নিজৰ ক্লাষ্টাৰৰ CRCCৰ লগত যোগাযোগ কৰিব। আৰু কোনোবা ষ্টুডেণ্টে যদি বেলেগ ব্লকৰ পৰাও আহিছে, তেতিয়াও এই ষ্টুডেণ্টৰ নামত ষ্টুডেণ্ট আইডি ক্ৰিয়েট নকৰিব। আপোনালোকে CRCCৰ লগত যোগাযোগ কৰিব। তেখেতসকলে কি কৰিব, এই ষ্টুডেণ্টটো আপোনালোকৰ বিদ্যালয়ত ট্ৰান্সফাৰ কৰাৰ ব্যৱস্থা কৰি দিব। তো আমি এই ভিডিঅ'তে আমি অকণমান আপোনালোকে ষ্টেপ বাই ষ্টেপ দেখাম যে কেনেকৈ আপোনালোকে নিউ এণ্ট্ৰি কৰিব। তো প্ৰথমত আপোনালোকে কি কৰিব, ইউজাৰ আইডি আৰু পাছৱাৰ্ড আপোনালোকে এণ্ট্ৰি কৰি ল'ব। ইয়াতে আমি বেলেগ এটা স্কুল খুলি আছোঁ, তাতে আমি ইউজাৰ আইডি আৰু পাছৱাৰ্ড আৰু ডিষ্ট্ৰিক্ট আৰু কেপচাৰটো আমি চিলেক্ট কৰি লগইন কৰি লৈছোঁ। তো আপোনালোকে সেম লগইন কৰি ল'ব। লগইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ এটা পেজ খোল খাব। আপোনালোকে চাওক, ইয়াতে লেফ্ট ছাইডত 3টা লাইন আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনে এটা পেজ খোল খাব। আপোনালোকে চাওক, যি এটা অপশ্যন আছে য'ত ষ্টুডেণ্ট মেনেজমেণ্ট, আপোনালোকে ষ্টুডেণ্ট মেনেজমেণ্টতে যাব, বাকীখিনিত নাযাব। আপোনালোকে ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব। ষ্টুডেণ্ট মেনেজমেণ্ট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব। চাওক, তাতে চাওক ষ্টুডেণ্ট মেনেজমেণ্টত যেতিয়া ক্লিক কৰিব, তাৰ লগতে ষ্টুডেণ্ট লিষ্টিং, এড নিউ ষ্টুডেণ্ট ডিটেইলছ, এডিট, প্ৰমোশ্যন এণ্ড ৰিপিটাৰ, এই নিউ ষ্টুডেণ্টত ক্লিক কৰি ল'ব। নিউ ষ্টুডেণ্ট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব, য'ত আপোনালোকে
নিজৰ যি ষ্টুডেণ্টৰ আপোনালোকে এড কৰিব এই ষ্টুডেণ্টৰ নামটো ইয়াতে এণ্ট্ৰি কৰিব। তো আমি আপোনালোকক এণ্ট্ৰি কৰি আপোনালোকক দেখাই আছোঁ মই। ইয়াতে ষ্টুডেণ্টৰ নাম গোটেইখিনি আপোনালোকে ভৰাই ল'ব। ষ্টুডেণ্ট নেম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, আপোনালোকে যি আধাৰ নম্বৰ আছে আধাৰ নম্বৰ মতেহে দিব। মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম আৰু গাৰ্জিয়ান যি দেউতাই হ'ব। তাৰপিছত আপোনালোকে ইয়াতে চাওক আধাৰ নম্বৰ অফ দ্য চাইল্ড, আধাৰ নম্বৰ আপোনালোকে ভৰাই দিব। ইয়াতে ভালকৈ ভৰাব যাতে ষ্টুডেণ্ট ভেলিডেট কৰিব কাৰণে অসুবিধা নহয়। আধাৰ নম্বৰটো চাই ল'ব আৰু আধাৰ নম্বৰ মতেহে আপোনালোকে ইয়াতে স্পেলিংটো দিব। যি নাম আছে আধাৰ নম্বৰ মতেহে দিব। তাৰপিছত আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ব্লক কোনটো ব্লকৰ আণ্ডাৰত হয়, আমি ইয়াতে লংকা হ'ব, মই এখন স্কুল কৰি আছোঁ। তাৰপিছত ইয়াতে ক্লাষ্টাৰ আপোনালোকে চিলেক্ট কৰিব, কোনটো ক্লাষ্টাৰৰ স্কুল হয়। হেবিটেশ্যন চিলেক্ট কৰিব। পঞ্চায়তটো চিলেক্ট কৰি ল'ব আপোনালোকে, পঞ্চায়ত চিলেক্ট কৰিব। তাৰপিছত ষ্টুডেণ্টৰ এড্ৰেছটো ফুল দি দিব আৰু পিনক'ড দিব। পিনক'ড LAC যি আছে LAC দিব। তাৰপিছত HPC যি আছে আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। আধাৰ নাম্বাৰ অফ পেৰেণ্টছ যদি আছে তেনেহ'লে দিব, নহ'লে স্কিপ কৰিব, কিয়নো ষ্টাৰ মাৰ্কখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াতে চাওক আপোনালোকৰ ষ্টুডেণ্ট মোবাইল নম্বৰ, পেৰেণ্টছৰ এটা মোবাইল নম্বৰ আপোনালোকৰ লাগিবই। পেৰেণ্টছৰ মোবাইল নম্বৰ আপোনালোকে দি দিব। অল্টাৰনেটিভ মোবাইল নম্বৰ যদি আছে দিব, নহ'লে স্কিপ কৰিব, কিয়নো ষ্টাৰ মাৰ্কখিনি আমি ফিল আপ কৰিব লাগিব। মাদাৰ টাং আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। যি মাদাৰ টাং আছে ষ্টুডেণ্টৰ মাদাৰ টাং, চাব কেটাগৰী হিন্দু, মুছলিম, মাইনৰিটি যি হওক আপোনালোকে চিলেক্ট কৰিব। চাব কেটাগৰী কি হয় আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে আপোনালোকে মাইনৰিটি গ্ৰুপ, কোনটো গ্ৰুপৰ মাইনৰিটি আপোনালোকে এইখিনি মানে ষ্টাৰ মাৰ্কখিনি আপোনালোকে ফিল আপ কৰিবই লাগিব। তাৰপিছত ৱেডাৰ বিলং টু BPL, যদি BPLৰ কেটাগৰী হয় তেনেহ'লে আপোনালোকে ইয়াতে ইয়েছ কৰি দিব। আপোনালোকে ইয়াতে ৰেচন কাৰ্ড যি আছে, ৰেচন কাৰ্ড থাকে, যি AAY ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ড যদি নাম আছে তেনেহ'লে সিহঁতৰ আছে, যদি তেনেহ'লে ইয়েছ দিব, নহ'লে ন দিব। তাৰপিছত আপোনালোকে ইয়াতে এডভান্টেজ ডিছএডভান্টেজ গ্ৰুপ যদি হয়, EWS যদি হয়, জেনেৰেল EWS হ'লে আপোনালোকে EWSৰ ইয়াতে নাম ইয়েছ বুলি দিব, নহ'লে ন দিব। আৰু যদি CWSN হয়, যি আমি চাইল্ড উইথ স্পেচিয়েল নিড বুলি কওঁ, যদি হয় তেনেহ'লে আপোনালোকে ইয়েছ দিব, নহ'লে ন দিব। ব্লাড গ্ৰুপ দিব, এইখিনি আপোনালোকে ভৰাই দিব, কিয়নো যদি ষ্টাৰ মাৰ্ক থাকে এইখিনিয়ে ভৰাব, বা বাকীখিনিও যদি আপোনালোকে ভৰাব বিচাৰে ভৰাব পাৰিব। ব্লাড গ্ৰুপ বা মোড অফ লাৰ্ণিং হোম যদি ইচ্ছা হয় ভৰাব পাৰিব। ৱেডাৰ দ্য চাইল্ড ইজ ইণ্ডিয়ান নেশ্যনেল, এইখিনি কিন্তু আপোনালোকে ভৰাব লাগিব, ইয়েছ দিব। তাৰপিছত আপোনালোকৰ ইয়াতে চাইল্ড ইজ হোমলেছ যদি হয় তেনেহ'লে ইয়েছ দিব, নহ'লে ন দিব। তাৰপিছত আপোনালোকৰ লাষ্টৰটো চাওক, লাষ্টৰটো দিয়া আছে ইজ দিছ চাইল্ড বিন আইডেণ্টিফাই এজ আউট অফ চিলড্ৰেন, যদি আউট অফ OSC চিলড্ৰেন হয় তেনেহ'লে ইয়েছ দিব, নহ'লে ন দিব। তাৰপিছত আপোনালোকে ইয়াতে নেক্সট মাৰাৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ এটা পেজ খোল খাব। আপোনালোকে ইয়াতে চাওক, আমি জেনেৰেল ইনফৰমেশ্যনখিনি আপুনি ষ্টুডেণ্টৰ আমি ভৰাই দিছোঁ। এতিয়া আমি এনৰল ডিটেইলছ অফ ষ্টুডেণ্ট ইন প্ৰেজেণ্ট অৰ ফৰ কাৰেণ্ট ইয়াৰ, আমি এইখিনি ভৰাবলৈ ইয়াতে আমি ভৰাম। এতিয়া আপোনালোকে এইখিনি ধুনীয়াকৈ ভৰাই দিব। তো আপোনালোকে ষ্টুডেণ্ট এডমিশ্যন নাম্বাৰটো ইয়াতে দি দিব, এডমিশ্যন নাম্বাৰ, এডমিশ্যন ডেট, কেতিয়া এডমিশ্যন কৰিছিলে, একাডেমিক ইয়াৰ কেতিয়া, এতিয়া বৰ্তমান 2023-24 ছেশ্যন চলি আছে। তাৰপিছত আপোনালোকে ইয়াতে ক্লাছ ছেকশ্যন এডমিটেড, কোনটো ছেকশ্যনত আমি এতিয়া বৰ্তমান আমি ক্লাছ 1ৰ ছেকশ্যনৰ মানে ক্লাছ 1ৰ আমি এণ্ট্ৰি কৰি আছোঁ। তো আপোনালোকে ক্লাছ 1ৰ বা ক শ্ৰেণীৰ আপোনালোকে এণ্ট্ৰি কৰিব পাৰিব। তো আপোনালোকে ইয়াতে এইটো দি দিব। তাৰপিছত ক্লাছ ছেকশ্যন
ৰোল নম্বৰ যি তাৰ ৰোল নম্বৰ কিমান আছে, ক্লাছ 1ত যি এডমিশ্যন হৈছে ৰোল নম্বৰ কিমান, তাৰপিছত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যি স্কুলৰ মিডিয়ামটো কি আপোনালোকে দি দিব। তাৰপিছত মাইগ্ৰেটেড যদি হয় তেনেহ'লে য়েছ, নহ'লে ন' দিব। তাৰপিছত আপোনালোকে তলতে চাওক ষ্টেটাছ অফ ষ্টুডেণ্ট ইন প্ৰিভিয়াছ একাডেমিক ইয়াৰ স্কুলিং। তো স্কুলিং যদি অংগনবাদী চেণ্টাৰ বা একেখন স্কুলতে পঢ়ে তেনেহ'লে আপোনালোকে দিব, নহ'লে আপোনালোকে নান বুলি চিলেক্ট কৰিব পাৰে। তো আমি ইয়াতে অংগনবাদী চেণ্টাৰত পঢ়ি আছিলে বুলি দিছোঁ, কিয়নো আমি ক্লাছ 1ৰহে আমি এণ্ট্ৰি কৰি আছোঁ। তো এডমিটেড এনৰলছ আপোনালোকে দিব। প্ৰিভিয়াছ ইয়াৰত যদি অংগনবাদী চেণ্টাৰত এপিয়াৰ হৈছিলে তেনেহ'লে আপোনালোকে ইয়াতে দিব পাৰে। তাৰপিছত আপোনালোকে ইন প্ৰিভিয়াছ ক্লাছ ষ্টাডি অৰ এক্সামিনেশ্যন যদি প্ৰমোট বা পাছ কৰি আহিছে তেনেহ'লে আপোনালোকে দিব পাৰে, ইয়াতে অসুবিধা নাই ইয়াতে। তো ডিটেইলছ ৰিপিটাৰ বা নট পাছ এনেকৈ বুলি আপোনালোকে যিটো অপশ্যন আছে এইটো অপশ্যন আপোনালোকে দিব পাৰে। যেনেকৈ প্ৰমোটেড পাছ যদি অংগনবাদী চেণ্টাৰৰ পৰা পাছ হৈ আহিছে তেনেহ'লে আপোনালোকে প্ৰমোট বুলি অপশ্যনত মাৰি দিব পাৰে। তাৰপিছত আপোনালোকে গোটেইখিনি ভৰোৱাৰ পিছত আপোনালোকে ইয়াতে নেক্সটত মাৰি দিব। নেক্সট যেতিয়া মাৰিব তেতিয়া আপোনালোকৰ ওচৰতে এনেকৈ আৰু এটা পেজ খোল খাব, য'ত ফেচিলিটি এণ্ড আদাৰ ডিটেইলছ অফ ষ্টুডেণ্ট আমি জেনেৰেল ইনফৰমেশ্যন ভৰালোঁ, এনৰলমেণ্ট ষ্টুডেণ্টৰ প্ৰিভিয়াছ ইয়াৰৰ এইখিনি কাৰেণ্ট ইয়াৰৰ ভৰালোঁ। তাৰপিছত এতিয়া ফেচিলিটি এণ্ড আদাৰ ডিটেইলছ অফ ষ্টুডেণ্ট আমি এইটো পেজত ভৰাব লাগিব। তো আপোনালোকে ইয়াতে দি দিব যে ষ্টুডেণ্টৰ টেক্সট বুক যদি ফ্ৰী টেক্সট বুক, দ্য ফেচিলিটি এণ্ড আদাৰ ফ্ৰী টেক্সট বুক, এতিয়াতো এতিয়া ফ্ৰী টেক্সট বুক যদি দিছে তেনেহ'লে য়েছ দিব। তাৰপিছত ইউনিফৰ্ম অফ ছেট যদি দিছে তেনেহ'লে আপোনালোকে ইয়াতে কেই ছেট দিছে আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ফ্ৰী ট্ৰান্সপৰ্ট ফেচিলিটি ইয়াতে এইখিনি নহয়, ফ্ৰী এস্কৰ্ট যি ফেচিলিটি আছে তো আপোনালোকে এইটো দিব। তাৰপিছত আছে ফ্ৰী বাইচাইকেল, এইখিনিও নহয়। তাৰপিছত হ'ল মোবাইল টেবলেট কম্পিউটাৰ, এইটো কৰা নহয়। আপোনালোকে যদি য়েছ হয় তেনেহ'লে য়েছ দিব। ফ্ৰী হোষ্টেল ফেচিলিটি আপোনালোকে এইটো চিলেক্ট কৰি ল'ব, য়েছ বা ন'। তাৰপিছত আপোনালোকে ইয়াতে গ্ৰিটিং ফ্ৰী এডুকেশ্যন এজ পাৰ ৰাইট টু এডুকেশ্যন প্ৰিভিয়াছ ইয়াত আপোনালোকে যদি য়েছ হয় তেনেহ'লে আপোনালোকে য়েছ দিব। তাৰপিছত আপোনালোকে স্পেচিয়েল ট্ৰেইনিং ফেচিলিটি যদি হয় তেনেহ'লে দিব, নহ'লে নিদিব। আপোনালোকে এইটো যিকেইটা ষ্টাৰ মাৰ্ক আছে এইকেইটা আপোনালোকৰ মেণ্ডেটৰী, আৰু বাকীখিনি নিদিলেও হ'ব, কিন্তু যদি আপোনালোকে ভৰাই দিয়ে ভাল। আৰু তো আপোনালোকে এলিজিবল ফৰ স্কলাৰশ্বিপ যদি হয় তেনেহ'লে য়েছ দিব, নহ'লে ন' দিব। তাৰপিছত হাইট অফ দ্য ষ্টুডেণ্ট, হাইট কিমান আপোনালোকে জুখি ল'ব। তাৰপিছত হাইটটো আপোনালোকে ইয়াতে ভৰাই দিব। তো আপোনালোকে হাইট ৱেইট ষ্টুডেণ্টৰ আপোনালোকে ভৰাই ল'ব। হিমোগ্ল'বিন যদি আপোনালোকে ভৰাব পাৰে ভৰাই ল'ব, আৰু নহ'লে নিদিলেও অসুবিধা নাই, কিয়নো ইয়াতে আপোনালোকৰ ষ্টাৰ মাৰ্ক দিয়া নাই। ৱেডাৰ দ্য ষ্টুডেণ্ট ইজ টেকিং এনি এডিশ্যনেল ফুড ছাপ্লিমেণ্ট যদি হয় তেনেহ'লে য়েছ দিব, নহ'লে ন' দিব। তাৰপিছত আপোনালোকে ৱেডাৰ দ্য চাইল্ড হেজ বিকম স্ক্ৰীণ্ড ফৰ স্পেচিফিক লাৰ্ণিং, এতিয়া আমাৰ SLD বুলি কয়, যদি কিবা ডিচেবিলিটি আছে তেনেহ'লে য়েছ দিব, নহ'লে ন' দিব। তাৰপৰা দ্য চাইল্ড হেজ বিন স্ক্ৰীণ্ড ফৰ অটিজম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ, এইখিনিও এটা ডিছঅৰ্ডাৰ হয় ষ্টুডেণ্টৰ, যদি য়েছ হয় তেনেহ'লে য়েছ দিব, নহ'লে ন' দিব। তাৰপিছত ৱেডাৰ চাইল্ড হেজ বিন স্ক্ৰীণ্ড ফৰ এটেনশ্যন ডেফিচিট, এইটোও এটা ডেফিচিট হয়, ডিছঅৰ্ডাৰ হয়, যদি হয় তেনেহ'লে দিব, নহ'লে ন' দিব। ইজ দ্য ষ্টুডেণ্ট গট ভেকচিনেট, যদি ভেকচিন লৈছে তেনেহ'লে য়েছ দিব, নহ'লে ন' দিব। য়েছ মাৰাৰ লগে লগে কেইটামান অপশ্যন আহিব, আপোনালোকে এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইজ দ্য ষ্টুডেণ্ট গট নিউট্ৰিশ্যন ছাপ্লিমেণ্ট, যদি ষ্টুডেণ্টৰ ছাপ্লিমেণ্ট পায় তেনেহ'লে য়েছ দিব, নহ'লে ন' দিব ফুড ছাপ্লিমেণ্ট হ'লে। তাৰপিছত ইয়াতে আপোনালোকে চাই ল'ব কাৰিকুলাম এক্টিভিটি যদি হয় ইনভলভ তেনেহ'লে দিব। মেনশ্যন দ্য এক্টিভিটি যদি ন' দিয়ে তেনেহ'লে এইটো দিব নালাগে। হেজ দ্য ষ্টুডেণ্ট আইডেণ্টিফাই এজ এ গিফটেড, যদি গিফটেড হয় তেনেহ'লে য়েছ দিব, নহ'লে ন' দিব। ৱেডাৰ প্ৰভাইড মেণ্টৰ্ছ, যদি মেণ্টৰ লোৱা হৈছে তেনেহ'লে য়েছ দিব, নহ'লে ন' দিব। তাৰপিছত ইয়াতে আপোনালোকে ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন, হেজ দ্য ষ্টুডেণ্ট এপিয়াৰ দ্য লাষ্ট লেভেল কম্পিটিশ্যন, অলিম্পিক বা লেভেল কম্পিটিট যদি কিবা নেশ্যনেল লেভেলত বা ষ্টেট লেভেলত কিবা পাৰ্টিচিপেট কৰিছে, আমাৰ কোৱাচিন এইখিনি কৰা নাই।
তেনেহ'লে আপোনালোকে নদিব। আৰু এইখিনি আপোনালোকে কেইটামান নভৰালে হ'ব, কাৰণ ইয়াতে ষ্টাৰ মাৰ্ক দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে ভৰাব পাৰিব। তাৰপিছত গোটেইখিনি ভৰোৱাৰ পিছত আপোনালোকে ইয়াতে নেক্সট বুলি অপশ্যন আছে, নেক্সটত আপোনালোকে ক্লিক কৰি দিব। নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ এটা পেজ খোল খাব। তাতে কি ষ্টুডেণ্টৰ বেংক একাউণ্ট ডিটেইলছ দিব লাগিব। এইটো মেণ্ডেটৰী নহয়, কিন্তু আপোনালোকে দিলে ভাল। কিবা যদি ফিউচাৰত কিবা স্ক'প আহে বা স্কলাৰশ্বিপ কিবা দিয়ে, তেনেহ'লে ডাইৰেক্ট একাউণ্টত দিব। তো আপোনালোকে পিছত কেতিয়াবা অৰ্ডাৰো আহিব পাৰে যে বেংকৰ একাউণ্ট এইবিলাক দিব লাগিব, আৰু এইটো এতিয়া বৰ্তমান মেণ্ডেটৰী হয়। তো আপোনালোকে কি কৰিব, বেংকৰ একাউণ্ট, বেংক একাউণ্ট নম্বৰ, বেংক নেম আৰু IFC কোড দি আপোনালোকে ইয়াতে ছেভ দি দিব। এইটো মেণ্ডেটৰী নহয়, কিন্তু আপোনালোকে এইটো কৰিলে ভাল, আৰু আপোনালোকে কৰি দিব এইটো। আৰু লাষ্টতে ছেভ বুলি এটা অপশ্যন আছে, আপোনালোকে ইয়াতে ছেভ মাৰি দিব। চাওক, ষ্টুডেণ্ট আণ্ডাৰ প্ৰচেছ চেকিং, 30 মিনিটছৰ পিছত আপোনালোকৰ ষ্টুডেণ্ট চেক কৰা হ'ব। তো এইখিনি আপোনালোকৰ ষ্টুডেণ্ট এড হৈ গৈছে, ক্লাছ 1ত এড হৈছে। আপোনালোকে কেনেকৈ চাব পাৰিব, এই লেফ্ট ছাইডত যি ষ্টাৰ 3টা লাইন দি আছে, তাতে আপোনালোকে ক্লিক কৰিব। এতিয়া যে এড কৰা হৈছে আমি আপোনালোকক দেখাম। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ষ্টুডেণ্ট লিষ্টিঙত গুচি যাব। ষ্টুডেণ্ট লিষ্টিঙত যোৱাৰ লগে লগে আপোনালোকে আমি কি কৰিছিলোঁ, 1 শ্ৰেণীৰহে এড কৰিছিলোঁ। চাওক, আপোনালোকক আমি দেখাই আছোঁ যে ইয়াতে অলৰেডি এড হৈ গৈছে, চাইছেনে? আমি সুমায়া খানম তেখেতক আমি এড কৰিছিলোঁ, তেখেতৰ অলৰেডি এড হৈ গৈছে। চাওক, ষ্টুডেণ্ট আমি এড কৰিছিলোঁ, ইয়াতে এড হৈ গৈছে। তো আপোনালোকে এনেকৈ নিউ এণ্ট্ৰি কৰিব পাৰে। আৰু আপোনালোকে ইয়াৰ পৰা আৰু এটা পদ্ধতি আছে, আপোনালোকে ষ্টুডেণ্ট লিষ্টিঙত যি আছে, আপোনালোকে ষ্টুডেণ্ট লিষ্টিঙত যোৱাৰ লগে লগে আপোনালোকৰ ইয়াতে চাওক এটা এড অপশ্যন আছে, এড ষ্টুডেণ্ট বুলি অপশ্যন আছে। আপোনালোকে ইয়াতে ডাইৰেক্টলি এড কৰিব পাৰিব। তো আপোনালোকে ইয়াৰ পৰাও এড কৰিব পাৰিব, আৰু তাত এড নিউ ষ্টুডেণ্ট যি আছিলে, আপোনালোকৰ ইয়াতে অপশ্যন এটা আছিলে, চাইছে আপোনালোকে যে ইয়াতে এই যে চাওক এড নিউ ষ্টুডেণ্ট বুলি দিয়া আছে। আপোনালোকে ইয়াৰ পৰাও কৰিব পাৰে, নহ'লে আপোনালোকে কি কৰিব, ষ্টুডেণ্ট লিষ্টিঙত গৈও আপোনালোকে কৰিব পাৰে। ষ্টুডেণ্ট লিষ্টিঙত যোৱাৰ লগে লগে আপোনালোকৰ ইয়াতে এড ষ্টুডেণ্ট বুলি আহিব। ছেম আপোনালোকে প্ৰচেছত আপোনালোকে ভৰাই ছেভ কৰি আপোনালোকে লাষ্টতে এড ছেভ কৰি দিলে আপোনালোকৰ ষ্টুডেণ্ট ছেভ হৈ যাব। আপোনালোকে চেকো এনেকৈ কৰিব পাৰিব ষ্টুডেণ্ট লিষ্টিঙত গৈ। তো আপোনালোকক ইয়াতে আমি আৰু এবাৰ কৈ দিওঁ, আপোনালোকে কিন্তু নিউ ষ্টুডেণ্টৰহে এড কৰিব, যিখিনি ষ্টুডেণ্ট পঢ়া নাই বা আপোনাৰ ক শ্ৰেণী বা 1 শ্ৰেণীত নিউ এডমিশ্যন হৈ আছে, সিহঁতৰে ষ্টুডেণ্ট ID ক্ৰিয়েট কৰিব। কিন্তু অন্যথা বেলেগ ষ্টুডেণ্ট ID ক্ৰিয়েট নকৰিব। যদি বেলেগৰ পৰা আহিছেও, বেলেগ ক্লাষ্টাৰ, তেতিয়াও আপোনালোকে ষ্টুডেণ্ট ID ক্ৰিয়েট নকৰিব। আপোনালোকৰ নিজৰ CRCC যি আছে তেখেতৰ লগত আপোনালোকে যোগাযোগ কৰিব, তেখেতে বস্তুটো ভালকৈ আপোনালোকক বুজাই দিব। আপোনালোকলৈ এটা ৰিকুৱেষ্ট, আপোনালোকে আনলৈ এই ভিডিঅ'খন শ্বেয়াৰ কৰিব, কাৰণ আনেও যাতে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে যে কেনেকৈ শিক্ষা সেতু পৰ্টেলত ষ্টুডেণ্ট ডাটা এণ্ট্ৰি কৰিব পাৰে, যে নিউ ষ্টুডেণ্ট এড কৰিব পাৰে। ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাইছোঁ। তো আপোনালোকে আনলৈ শ্বেয়াৰ কৰিব, যাতে আনেও এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। ধন্যবাদ।